নৰ্থ ইষ্ট ইউনাইটেডৰ আৰু এটা এপিছ'ডত আপোনালোকক হাৰ্দিক স্বাগতম। আজি আমি খেলিলোঁ উৰিষ্যা FC লগত আৰু 5-1ত খেলখন আমি জিকাই নহয় ধ্বংস কৰি পেলালোঁ উৰিষ্যা FC। খেলখন আমি কেনেকৈ খেলিলোঁ, কিদৰে খেলিলোঁ, প্লেয়াৰ কেনেকৈ ইম্প্ৰুভ কৰিলে, ক'ত ইম্প্ৰুভমেণ্ট হ'ল আৰু ক'ত অকণমান ইম্প্ৰুভমেণ্টৰ জৰুৰী আছে, চব কথা পাতিম। চাই থাকক ভোজলগা টক। The first challenge goes for a shot. খেলখনৰ আজি আৰম্ভণিৰ পৰাই আমি এটেক দিছোঁ। উৰিষ্যা এফচিক আমি পূৰা কামুচি ধৰি ৰাখিছোঁ। প্ৰথম এটেকিং হাফত উৰিষ্যাই এটেক লৈছিলে, কিন্তু নৰ্থ ইষ্ট ইউনাইটেডৰ টেকটিকেল পাছৰ আগত উৰিষ্যা আজি টিকিবই নোৱাৰিলে। আজি ইমান ধুনীয়া পাছ হৈছে আৰু আজি আমি বুজি পাইছোঁ যে প্লেয়াৰবোৰ ৰিটেইন কৰাৰ কাৰণে আমাৰ পাছিং একুৰেচিবোৰ কিমান বহি গৈছে। কেমেষ্ট্ৰিবোৰ আমি ফটককৈ আমাৰ মিল খাই গৈছে। যিটো কেমেষ্ট্ৰি হয়তো আমাৰ আৰু 2 মাহ লাগিলেহেঁতেন লগ খাবলৈ, সেই কেমেষ্ট্ৰিটো আজি দেখা পোৱা গৈছে। কিহৰ কাৰণে হৈছে? কাৰণ আমি প্লেয়াৰবোৰ ৰিটেইন কৰিছোঁ। এতিয়া মেটচখনত আমি প্ৰথমতে কথাবোৰ আহোঁ। প্ৰথম গ'লটোলৈ আমি আহিম। জিথিন এম.এছৰ প্ৰথমটো গ'ল, ন' মিষ্টেক। জিথিন এম.এছৰ ভৰিত পৰিছে, গ'ল হ'বই। কি কোৱা দিকবলে, তোমাৰ ওচৰত আহিম। প্ৰথম গ'লটো সেইটো অতি সুন্দৰভাৱে ডিফেণ্ড কৰি পেলাই গ'লটো সি নেটত কাটি লৈ সোমাইছে আৰু গ'ল দি দিলে, যিটো আমাৰ এক্সপেক্ট আছিলে। 17 মিনিটত হৈছে কিন্তু 17 মিনিটৰ পৰা খেল চাই পটককৈ গ'লটো ডিফেণ্ডাৰ গ'ল কৰি দিয়ে উৰিষ্যা। আকৌ কালক্ৰমত আকৌ খেলে কাৰ ভৰিত? আমাৰ জিথিন এম.এছৰ ভৰিত। আৰু সি আকৌ তোমাৰ ডেবিউট কৰিলে আৰু ইমানেই তাৰ ভৰি দুই হৈ যাদু। আজি কোকৰাঝাৰ ৰাইজে দেখি হয়তো সৌভাগ্যৱান হৈছে। ইমান ধুনীয়া দুই যাদু, সি গ'লটো একে চাৰ্ভ কৰাৰ পৰা তাৰ আউটছাইড অফ দ্য কৰ্নাৰলৈ গ'লটো। এতিয়া আমি মিন্ময়ৰ ওচৰত আহিম। আমি প্ৰথম হাফত আমি ইমান এটেকিং খেলিলোঁ। উৰিষ্যা এফচিও এটেক দিছিলে, কিন্তু আমাৰ এটেকৰ আগত সিহঁতে জিকিবই পৰা নাই। প্ৰথম হাফটো এনালাইচিছ কৰি মিন্ময় তুমি কি কোৱা? প্ৰথম হাফটো মই এইটোৱে ক'ম যে যোনটো এটেকিং ফুটবল খেলিছিল ফ্ৰম দ্য নৰ্থ ইষ্ট ছাইড ইজ ভেৰি নাইচ। আৰু যোনখিনি মানে তোমাৰ নট অনলি ফৰৱাৰ্ড প্লেয়াৰ, যেনেকৈ তোমাৰ উইঙৰ থ্ৰুদি যোনটো চুইচ কৰিছিল। প্ৰথম যোনটো গ'লটো 17 মিনিটত জিথিন এম.এছে দিছিলে, সেইটো ডাইগনেল পাছ আছিল। আৰু পাছটো সি কণ্ট্ৰল কৰি পেলাই যোনটো ফিনিচিং কৰিলে, আই থিংক সেই বস্তুটো আজি সি এনেকৈ কৰা নাই। সি লাষ্ট 2 ছিজনৰ যোনটো তাৰ ওপৰত কাম কৰা হৈছে কোচৰ, সেইটোৰে এটা মেনিফেষ্টেশ্যন মই ভাবোঁ। আৰু ছেকেণ্ড গ'লটো সেনেকুৱা মিষ্টেক মানে কি হয় জানা, যেতিয়া তুমি ভাল পাৰফৰ্মেঞ্চ কৰা তেতিয়া বেলেগ টিমটো যোনটো মিষ্টেকটো সেইটো তুমি মানে এটা ৰিৱাৰ্ড হিচাপে ল'ব পাৰা, যেনেকৈ জিথিনে ছেকেণ্ড গ'লটো কৰিলে। ত' অভাৰঅল মই এতিয়া ভাবোঁ সিহঁতে এনেও উৰিষ্যা বি টিমৰ লগত খেলিছে, মই কিন্তু এইবিলাকে যোন কৰ্ডিনেশ্যন প্ৰেক্টিচ কৰিছে সেইটো বহুত কাম দিব। সেইটো বহুত ধুনীয়া কথা ক'লা মিন্ময়। মই এই কথাতে উল্লেখ কৰিছোঁ বাৰে বাৰে, আমি কেনেকৈ টিম কেমেষ্ট্ৰিটো আমাৰ আহি গৈছে। ছেকেণ্ড হাফত আৰম্ভ কৰাৰ লগে লগে আমি গ'ল এটা দিলোঁৱেই, কিন্তু ৰেফাৰী সেইটো অফছাইড বুলি ক্লিয়াৰ কৰিলে। কিন্তু তাৰ পাছতে আমাৰ আক্ৰমণাত্মক চুকটো আৰু বাঢ়িলে আৰু থয় সিঙে কি ধুনীয়া ড্ৰিবল কৰিছে। এটা ডিফেণ্ডাৰ খুৱাইছে, আকৌ শ্বুট ল'ম বুলি ইটো ডিফেণ্ডাৰ খুৱাইছে। মানে সি ফেক শ্বট মাৰি গৈ পেলাই যিটো পাছ দিছে নেটৰ সন্মুখত, ডিফেণ্ডাৰে ক্লিয়াৰ কৰিব গৈ পেলাই অ'ন গ'ল হৈ গৈছে। কিন্তু ইয়াত কিন্তু মই 100% ক্ৰেডিট দিম মই থয় সিঙক। ইমান ধুনীয়া সি ড্ৰিবল কৰিছে। বলটো আমাৰ অলৰেডি 3-0 হৈ গৈছে। তেনেকুৱাতে আমি এটা ৱৰ্ল্ড ক্লাছ গ'ল উৰিষ্যাৰ পৰা দেখিলোঁ। সেইটো মই ক'বই লাগিব, ৱৰ্ল্ড ক্লাছ গ'ল। কি ধুনীয়া এংগুলৰ পৰা মাৰিছে সেইটো গ'লটো, মানে বহুত ধুনীয়া গ'ল হৈছে। এইটো কোনো গ'লকিপাৰে মিছা টকাটো ভুল নাই, কোনো গ'লকিপাৰে হয়তো বচাব নোৱাৰিলেহেঁতেন। তাৰপিছত আহিলোঁ আমি 4th আৰু 5th গ'ল, দুইটা অলম'ষ্ট ছেম টাইপৰ গ'ল হৈছে। গোৱেলমাৰুৱে বহুত ধুনীয়া ফিনিচিং, ক্লিন ফিনিছ দিছে 4th গ'লটোত। আৰু ডিফেণ্ডাৰ ন' পাত্তা, গ'লকিপাৰ ন' পাত্তা। ইয়াতে ক'ব খুজিছোঁ এই প্ৰথম এটা গ'ল অফছাইড নাছিলে মোৰ বোধেৰে দেই। সেইটোৱে এতিয়া সেইটো বহুত এটা আমাৰ VAR নাই, গতিকে খাটাংকো ক'ব নোৱাৰোঁ এইটো অফছাইড হয় নহয়। এটা এংগুলৰ পৰা দেখালৈকে অফছাইড থকা নিচিনা, আৰু ৰেফাৰী অংগৰ পৰা হয়তো নালাগিবও পাৰে যে অফছাইড আছিল নে নাই। আমাৰ ফালৰ পৰা লাগিছে যে অফছাইড নাই, ৰেফাৰীৰ ফালৰ পৰা চাগে, কাৰণ আমাৰ VAR নাই, টেকন'লজিও নাই। আৰু এনেকৈ আমি খেলখন শেষ হ'ল। 5th গ'লটো আমাৰ থয় সিঙে ধুনীয়াকৈ লাহেকৈ সোমাই পেলাই খেলখনৰো জৱনিকা পেলালে আৰু 5-1ত আমি উৰিষ্যাৰ লগত জিকিলোঁ। আৰু এই জয়েৰে নৰ্থ ইষ্টে প্ৰৱেশ কৰিলে কোৱাৰ্টাৰ ফাইনেল অফ ডুৰাণ্ড কাপ। আৰু আমি আৰু এখোপ আগুৱাই গ'লোঁ ডুৰাণ্ড কাপৰ সেই চূড়ান্ত কাপৰ ট্ৰফিটোৰ ক্ষেত্ৰত। মিন্ময় কি ক'বা, আগন্তুক মেটছকেইখনত নৰ্থ ইষ্টে কেনেকৈ প্ৰিপেৰেশ্যন কৰিব আৰু আমাৰ আজি ক'ত ইম্প্ৰুভ কৰাৰ দৰকাৰ আছিল? তোমাৰ কি পইণ্ট আছে?
I think the main thing is that যোনটো ক্লিক কৰিছে তুমি প্ৰথমতে মেনশ্যন কৰিছা যে এইবাৰ প্লেয়াৰ ৰিটাৰ্ণ কৰাৰ কাৰণে বহুত ক্লিক কৰিছে তো কিমান ইম্পৰ্টেণ্ট কি তুমি এটা প্লেয়াৰক থ্ৰু আউট দ্য ছিজন বাই ছিজন খেলোৱা ইটছ ইম্পৰ্টেণ্ট থিং ফৰ এ টিম টু বিল্ড Right. অন ইট আগাৰ তুমি যদি প্ৰত্যেকটো ছিজনৰ নতুন প্লেয়াৰ আনি পেলাই যদি তুমি এক্সপেৰিমেণ্ট কৰিব বিচাৰে কিছুমান ছিজনত তোমাৰ পাছ হ'ব কিছুমান ছিজনত ফেইল হ'ব তো এনেকুৱা মেটাৰ নকৰে যে তুমি কিমান ভাল প্লেয়াৰ আনিছা মেটাৰ এইটো কৰে যে তুমি প্লেয়াৰ এটা কিমান দিন কনচিষ্টেণ্টলি ৰখাই থৈ আনিছা তুমি সেইটো ইম্পৰ্টেণ্ট হয় বহুত ভাল পইণ্ট কিছুমান উল্লেখ কৰিলা মৃন্ময় বহুত ভাল লাগিল কথাটো শুনি পেলাই আৰু দিগবলৰ ফালৰ পৰাও এই মেটচখনৰ অভাৰঅল হিচাপে তোমাৰ কি এটা পাৰ্চপেক্টিভ দিব পাৰা আৰু এটা সৰু যদি মেছেজ দিব বিচাৰিছা ফেন্সক দি आलू बैंगन का सब्जी और चावल दाल জয় নৰ্থ ইষ্ট ইউনাইটেড এফচি নৰ্থ ইষ্ট ইউনাইটেডৰ চাই থাকিব ভোট জলকীয়া The first challenge goes for a shot.